Hello everyone, welcome to Moshumi's Kitchen. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মোৰ এটা বহুত ফেভৰেট ৰেচিপি হেতু আছে পুঠি মাছৰ চাটনি। সৰি মোৰ মাতটো আজি ভাঙি আছে, অলপ জ্বৰ কাহ হৈ আছে। এই ভিডিওটো মই শৰ্ট ভিডিওটো দিছো মোৰ চেনেলত, কিন্তু এই লং ভিডিও এটা বনাই দিছো যাতে মই ভালকে বুজাব পাৰো। এই চাটনিটো খাবলৈ খুবেই বেছি ভাল। প্ৰথমতে হালধি নিমখ লগাই মাছকেইটা ফ্ৰাই কৰি লম মিঠা তেলত। একদম কুৰকুৰাকে ফ্ৰাই কৰিম যাতে সোনকালে ধুনীয়াকে পিচিব পাৰো। মাছকেইটা ফ্ৰাই হৈ যোৱাৰ পাছত গেছত এনেকে এটা এটাকে পুৰি লম। পুৰি ললে কি হয় পুৰাৰ এই সেন্টটো যিটো স্মোকি ফ্লেভাৰটো এটো চাটনিত খুব ভাল লাগে। মাছকেইটা এনেকে খুননা এটা দি দিম। এতিয়া পুৰিম নহৰু। নহৰু পুৰিবলৈ মই এনেকে পুৰণা ফৰ্ক এখন লৈ লওঁ। ইয়াতে পুৰিবলৈ বৰ সুবিধা হয়। এতিয়া মই জলকীয়া কেইটামান এনেকে পুৰি লম। আপোনালোকে যদি কম জ্বলা খায় তেতিয়া কমো জ্বলা দিব পাৰে। জলকীয়া গিটা পুৰাৰ আগতে জলকীয়া গিটাত এটা এটা ফুটা কৰি লওঁ, নহলে জুই দিয়াৰ লগে লগে থপ থপকে ফুটি যায়। আদা এটুকুৰা সৰু সৰুকে কাটি দিম। এতিয়া দিম কেঁচা ধনিয়া আৰু নিমখ জোখমতে। গোটেইবোৰ একেলগে ধুনীয়াকে খুন্দি পেলাম। এতিয়া মিঠাতেল 1 চামুচ মিলাই দিম। শেষত মিলাম 1 চামুচ নেমুৰ ৰস। ইয়া চক মোৰ পুঠি মাছৰ চাটনি ৰেডি হৈ গ'ল। ইয়া যে গৰম গৰম ভাতৰ লগত খাবলৈ এনেকুৱা ভাল হয়। এতিয়া মই আপোনালোকক মোৰ লগত ৰয়িঙলৈ লৈ যাম, যি অৰুণাচলত আছে। জেগাখন যে বৰ ধুনীয়া, খুব বেছি ধুনীয়া, সেইকাৰণে মোৰ আপোনালোকক দেখাবলৈ মন গৈছে। আৰু ৰাস্তাটো গৈ থাকোতে সাইডতো খুব ধুনীয়া সিনাৰি দেখিবলৈ পোৱা যায়। ইয়া চক ইমান ধুনীয়া, সব ফালে গ্ৰীনাৰী, ইমান ধুনীয়া লাগে দেখিবলৈ। গোটেই ৰাস্তাটো মই অকল ভিডিও বনাই বনাই গৈ আছিলো, খুব ভাল লাগে। আৰু মোৰ ল'ৰাটো দেখিছে পিছফালে, তাৰ নাম দিগ্বিজয়। সি যে খুব বেছি ফূৰ্তি পাই আছিলে। এয়া মোৰ হাজবেণ্ডে বৰ বেছি ফটো মাৰি বা ভিডিঅ' ইমান ভাল নাপায়, কিন্তু মই জোৰ জবস্তি ভিডিঅ' বা সেলফিত লৈ লওঁ। এয়া আমি ৰয়িং পালোহি। এয়া মই আপোনালোকক আমাৰ এই পিকনিকৰ এই জেগাটো পালোহি। এনেকুৱা ধুনীয়া জেগা দেখিলে ইয়াতে বহুত দেৰি বহি থাকিবলৈ মন যায়, ঘূৰি আহিবলৈ মন নাযায় সোনকালে। এইফালে দিগ্বিজয় পানী খেলিবলৈ লাগিছে। এবাৰ মুখ ধুইছে, এবাৰ পানী ছটিয়াইছে, যি মন যায় তাকে কৰি আছে। তাকে দেখি ময়ো পানী খেলিবলৈ লাগিলো। এনেকে কেতিয়াবা সৰু ল'ৰা-ছোৱালীৰ লগত সৰু হৈ ভাল লাগে। এইফালে মোৰ হাজবেণ্ড বিজয় এই নদীৰ মাজৰ পাথৰত এনেকে ৰৈ থকা দেখিলো, মোৰো মন গ'ল। ময়ো এইফালে গ'লো, খালি নামিবৰ সময়ত হেল্প লাগিছে। এনেকে অকলে নামি যাবলৈ ভয় লাগিলে। তাৰপাছত আমি দুইটাই তাতে বহি অলপ সময় কটালো, ফটো চটো মাৰিলো, খুব ভাল লাগিলে। ঘূৰি অহাৰ সময়ত আকৌ এই ডাঙৰ শ্লোপটো পালো, আকৌ বিজয়ৰ হেল্প ল'বলগীয়া হ'ল। ভয় লাগে, পৰিম বুলি যে বিৰাট ভয় লাগে মোৰ। ঘূৰি অহাৰ সময়ত আকৌ এনেকে গান শুনি শুনি ঘূৰি আহিলো। যাওঁতেও মই পুৰা ৰাস্তাটো গান শুনি গৈ ভাল পাওঁ, ঘূৰি আহোঁতেও গান শুনি শুনি গ'লে সময় কেনেকে যায় গমেই নাপাওঁ। আকৌ সোনকালেই লগ পাম। চবকে নতুন বছৰৰ কাৰণে শুভেচ্ছা জনালো।